এই ঘৰত কি কৰছা? কি হৈছে চকুত? কি কৰছা ঘৰত? আই দিয়া ঘৰত ছ কি কৰছা? এগলা কি কৰছা? অলপ মেকআপ হে কৰছো। কি কৰছা? অলপ মেকআপ হে কৰছো। কি কৰছা এগলা কতক? বস্তু ওলাইছো। কি বস্তু ওলাইছো? অলপ মেকআপ হে কৰছো। কি অলপ মেকআপে কৰছো? গোটেই বস্তু ওলাই কিনে জোর জাগাৰ বস্তু ওলাই কিনে তুই জাগাত থবা লাগে না নাই? তুই যে এনেকা বিছনাখানত যে কৰি থৈ দিছা, মই গোটেই ঘৰ দুৱাৰ যে চাফা কৰছো, তুই এগলা কি কৰছা ক? অলপ মেকআপ কৰছো। মেকআপ কৰি কি হৈছে তোৰ? তুই এগলা জাগাত থবা লাগে না নাই? আৰু গাইছ আপোনালোকে চাওক, এটা বস্তু নাই ইয়াতে, গোটেই বস্তু ওলাইছে। পাকাত আধা ফেলাই থৈ দিছে আৰু এই যে টেবুলত আধা ফেলাই থৈ দিছে। আৰু এইবাৰ যাই কেনেকৈ বঢ়িয়া কৰি কিতাপ পঢ়ি আছে। এইগিলা ঘৰত গোটেই অকাম কৰি সেনেকৈ চাফা কৰ চাফা কৰ। কি কৰ চাফা কৰ। মই নাপাং তো, মই গোটেই ঘৰ দুৱাৰ চাফা কৰি সেনেকৈ থৈ তোৰ এইগিলাখান অলপ সময় বাহিৰত ওলাই গেলো না নাই, আহি তোৰ এইগিলা অকাম না। কোনোবা দিন চাই আছো তোক, বস্তু লাৰি থাকা না, বস্তু ঠিক কৰি নথোৱা ওলাই দিম, গম পাইছা? চাই আছো তোক, বস্তু গোটেই দুইলাই ফেলাই দিম, গম পাবি? দুইলাই গোটেই ফেলাই দিবি। বস্তু ঘৰখনত চাফা কৰি থোৱা নাযায় নহয়, চাফা কৰি থোৱা নাযায়। যিমানে চাফা কৰিবি সিমানে লেতেৰা ওলাবিতো আৰু বস্তুবিলাক ওলাবি আৰু বস্তু ফেলাই দিবি, এইগিলা ফেলাই দিবি, ফেলাই দিবি। এইগিলা বস্তু তোৰ গোটেই ওলাই ওলাই লেতেৰা কৰি সেনেকৈ থোৱা নহয়। যাই চাফা কৰে তাইহে গম পায়। গোটেই বস্তু ওলাইছে ৰে, আচৰিত ঘটনা ঘৰখনত। গোটেই বস্তু ওলাইছে, এটা বস্তু নাই ইয়াতে। যখন লাগব বস্তুগুলো টাইমত বিচাৰি নাপাম না। স্টেল কৰা চাই আছো ৰ'ব লাগি, স্টেল কৰা চাই আছো তো বস্তু লেতেৰ পেতেৰ কৰি দিয়া ওলাই দিম। মানে বাপৰে বাপ লাৰবিটো আৰু খালি বস্তু বস্তু খালি লাৰবিটো আৰু লাৰি চাবি আৰু বস্তু। তাৰপিছত কি কৰোঁ তক চাবি। বস্তু ঠিক কৰি ৰাখা নাপায়, ক'ৰ বস্তু ক'ত কি কৰিছে ভগৱানে জানে। ক'ৰ বস্তু ক'ত থৈছে ভগৱানে জানে। লগা সময়ত কিন্তু বস্তুবিলাক হাত দিল নাপাম। কেনেকৈ বেয়া ওলাইছে আৰু এইগিলা লাগোৱা নাযায়। তো গাইছ এতিয়াতো দেখিলে ঘৰত কি কি অকাম কৰি থৈ দিছে। আৰু আপোনালোকৰ কাৰ কাৰ এনেকুৱা ঘৰত অকাম কৰি থৈ দিয়ে প্লিজ কমেণ্ট কৰি জনাব দেই। এতিয়া মই গোটেই ঘৰ দুৱাৰখিনি আৰু আৰেকবাৰ মানে চাফা কৰিলোঁ। আৰু আমাৰ অকাম কৰি সেনেকৈ এতিয়া টিউশ্যনত গ'ল, স্কুলৰ পৰা আহি অকামটো আৰম্ভ কৰি দিছিলে। তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব।